9 জুন তাৰিখে আমাৰ কলিজা টুকুৰা জিয়াঞ্চ মানে আমাৰ মৰমৰ ইছুৰ অন্নপ্ৰসন্ন আছিলে আৰু আমাৰ ইছু 7 মাহ কমপ্লিট কৰি 8 মাহত সোমালে আৰু তাৰ অন্নপ্ৰসন্নৰ দিনটো আহি পাইছিল আৰু ৰাতিপুৱাৰে পৰা সকলো মানুহ ব্যস্ত হৈ পৰিছিল নিজ নিজ কামত। তাকে অকণমান দেখুৱাই দিছোঁ পিছফালৰ কামবোৰ। আৰু সেই সময়তে আমাৰ দাদা মানে আমাৰ নামঘৰৰ ভকত দাদাই কীৰ্তন পাঠ কৰিছিল ৰাতিপুৱাৰ ভাগত আৰু ইছুৰ হৈ আমি আটাইখিনি মিলি সেৱা কৰিছিলোঁ কীৰ্তন পাঠ শেষ হোৱাৰ পিছত। আৰু তাকে সিও চাই আছে, তাকো বহুৱাই লৈছিলোঁ আমি। সি খুব হাঁহি আছিলে, তাৰ খুব ভাল লাগিছে মানে চাকি গছি জ্বলি থকা দেখি সি খুব হাঁহি আছিলে। চাকি জ্বলি থাকিলে সি বৰ ভাল পায় চাই পিনে। আৰু আমি সেৱা লৈ আছিলোঁ, সি আকৌ মোক চাই চাই হাঁহি আছে। এইফালে দেখুৱাই দিছোঁ বাহঁতে আৰু আমাৰ মাহীৰ বোৱাৰী পম্পীয়ে চাহত ব্যস্ত হৈ আছে। পিছফালে ভাতৰ যা যোগাৰ দেখুৱাই দিছোঁ অকণমান। দাদাহঁতেই বনাইছিল আৰু এয়া আমাৰ মৰমৰ ছোৱালীকেইজনী, সিহঁতকো অকণমান দেখুৱাই দিছোঁ। গৰম, ইমান গৰম আছিলে সেই দিনটোত, কোনেও মানে ভালকৈ সাজি কাচি ওলাই আহিব পৰা নাই। চবে কামত ব্যস্তও হৈ আছিলে আৰু ইমান গৰম বাবে চবে অশান্তিও পাইছিল। সিফালে আমাৰ মানে মোৰ মা দেউতাৰ ফালৰ পৰা গুৱাহাটী আৰু ওদালগুৰিৰ পৰাও ঢেৰ মানুহ আহিছিল। তাৰপিছতে তাৰ নিয়মখিনি আৰম্ভ কৰিব ল'লোঁ আমি। সি কিন্তু খুব কান্দিছিল কাৰণ ইমান গৰম আছিলে, সি বৰ অশান্তি পাই আছিল আৰু দুদিনমান আগৰ পৰাই তাৰ গা বৰ বেয়া আছিলে। বসন্তও ওলাই অকণমান ভাল পাইছিলহে, কিন্তু সেই দিনটোত ইমান গৰম আছিল বাবে সি মানে কাপোৰ কানি পিন্ধাই এনেকৈ মানুহৰ মাজত খুব হাল্লাও হৈ আছিলে, খুব চিঞৰ বাখৰ হৈ আছিল বাবে সি বৰ আমনি পাইছিল। গৰমো খুব বেছি আছিলে। সি কান্দি সি নিয়মবোৰ ভালকৈ একো কৰিবই নাপালে আৰু আমিও বৰ বেছি জোৰ নকৰিলোঁ কাৰণ ইমান কান্দি আছিল, আমাৰো বেয়া লাগিলে। সেইটো কাৰণে সাধাৰণভাৱে নিয়মখিনি কৰি থৈ দিলোঁ। আৰু শেষত প্ৰথমতে সি কিতাপেই চুইছিল আৰু ভগৱানে কৰক তাৰ যাতে জ্ঞান বিদ্যা বুদ্ধি সকলোখিনি ভগৱানে দিয়ে, ভগৱানে সুমতি প্ৰদান কৰে তাক আৰু ভালে কুশলে ডাঙৰ দীঘল কৰক ভগৱানে, সেয়াই প্ৰাৰ্থনা জনাইছোঁ। আৰু নিয়ম শেষ হোৱাৰ পিছতে সকলোৱে প্ৰসাদ খালে। খুৱাই বোৱাই শেষত আমি তাৰ নামতে কেক এটা কাটিলোঁ আটাইখিনি মিলি। সিটো সৰু আছিলে, সি কেক কাটিব নোৱাৰে, গতিকে আমাৰ দেহাক মানে মনকে কেক কাটিব দিলোঁ। সি আকৌ কেক কাটি খুব ভাল পায়, কিন্তু খাবলৈ বৰ বেয়া পায় কেক, কিন্তু কাটিব বৰ ভাল পায়, সেইটো কাৰণে তাকেই কাটিব দিলোঁ। আৰু সি মোৰ লগতে কেক কাটিলে। ইছু কিন্তু কান্দিয়ে থাকে আৰু গৰম বেছি হোৱাৰ বাবে সি অশান্তি পাই আছিলে, তো তাক ইমান আমি জোৰ কৰা নাই আৰু আমি কেক কাটি ইজনে সিজনক খুৱাই দিলোঁ। আৰু চাওকচোন ককায়েকে ভায়েকক মৰমতে কেক খুৱাই দিলে, সি আকৌ নিজে কিন্তু খাবলৈ বৰ বেয়া পায়। এইখিনিয়ে আছিলে থুলমূলকৈ। আৰু এয়া দাদা বৌহঁতেও তাক গিফ্ট দিলে, তাকেও অকণমান দেখুৱাই দিলোঁ। আৰু শেষত আটাইকে ভিডিঅ' কৰিব নহ'ল খোৱা সময়ত, কিন্তু আমি খাবলৈ বহোঁতে তেতিয়াই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া বৌৰ ফালৰ পৰা বৌৰ দাদা বৌ আহিছিলে, তেওঁলোকৰ লগতে আমি ভাত খালোঁ শেষত। আৰু তাকে অকণমান দেখুৱাই দিলোঁ। আজিলৈ ভিডিঅ'টি ইয়াতে সামৰিছোঁ, বাই।